দিলে লাগে ব্যথা চাহে মাৰিলা জাতি ধন্যবাদ। আমি ধন্যবাদ আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল। মাইকটো লৈছোঁ মই এটা কথা সুধিব বিচাৰিছোঁ মোৰ অগ্ৰজ ভৰালী ডাঙৰীয়াক প্ৰবেবলি 1962 বেটছ বোধহয় আপুনি 62 বোধহয় জাগ্ৰা হাইস্কুলৰ প্ৰমিনেণ্ট বেটছ আছিলে আমাৰ শৈলেন গোস্বামী দাহঁতৰ বেটছটো নেকি? শৈলেন ভাগৱতী, চন্দ্ৰকান্ত বৈশ্য, উদয় হালৈ সেই বেটছৰ এই বেটছটো মানে মই যিমান দূৰ জানো আমাৰ শৈলেন গোস্বামী দাহঁতৰ বেটছটো এক দীঘলীয়া কাৰ্য পৰিক্ৰমাৰ মাজত বহুতো স্মৃতি অন্তৰত ৰোমন্থন হৈ আছে। মই আগতে কৈছোঁ হয়তো সম্ভৱ নহয়, কিন্তু কথাটো হ'ল বেছি ক'ব গ'লে আৰু বহুতো মোৰ ছাত্ৰ ছাত্ৰী প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল বন্ধুসকলে সতীৰ্থ বন্ধুসকলে দুই এখন কম বুলি ভাবি আছে। উন্নয়ন হ'ব মোৰ ভাৱনাত মই সেইটো ব্যক্ত কৰিছোঁ। চিৰিজ গছৰ চিৰিলি পাতৰ বুক লৈ দিনিয়ৰ ঘৰে টপাল টপাল, চিৰিজ গছৰ চিৰিলি পাতৰ বুক লৈ দিনিয়ৰ ঘৰে টপাল টপাল। মনোৰমা তুমি প্ৰতি নিশাই আহা, মোৰ ৰক্ত প্ৰবাহত কদমত চলে একুৰিতে জাল ভৰা, মোৰ ৰক্ত প্ৰবাহত কদমত চলে একুৰিতে জাল ভৰা, আৰু উন্মাদ হৈছে তোমাৰ প্ৰেমেৰে সিক্ত মোৰ কেঁচা যৌৱন। বুকুৰ মাজত আল ফুলে হোৱাই লওঁ তোমাৰ স্মৃতি, বুকুৰ মাজত আল ফুলে হোৱাই লওঁ তোমাৰ স্মৃতি, নীৰৱতে জগাই সময়ে সময়ে তথাপিছত আমনি নাপাওঁ। তুমি বাৰু গম পোৱা নে মৰমবোৰ কিমান মৰম লগা, মৰমবোৰ কিমান মৰম লগা, মৰমবোৰ। থেংক ইউ। আৰু গংগা যমুনা জিতেগ্ৰ ৰিজৰ্ট আপোনালোকক গোটেইকেইটা নিমন্ত্ৰণ দিছে খানা লগত মই কথা বতৰা পাতিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ দিনলৈ আমাৰ সময়লৈ অসমীয়া জাতিলৈ গভীৰ সংঘাত নামি আহিছে। এই জাতিটো আৰু কিমান দিন জীয়াই থাকিব এটা ডাঙৰ প্ৰশ্ন হৈছে। আমি ভাষিক সংঘাতত ভুগিছোঁ, আমি সাংস্কৃতিক সংঘাতত ভুগিছোঁ। যে মই অনুভৱ কৰোঁ যে এটা জাতি জীয়াই থাকে তাৰ ভাষিক পৰম্পৰা আৰু সাংস্কৃতিক পৰম্পৰাৰ জৰিয়তে। যদি জাতি এটাৰ নিজস্ব ভাষাটো কোনোবাই কাঢ়ি লৈ গুচি যায়, জাতি এটাৰ যদি নিজস্ব সাংস্কৃতিক পৰম্পৰা কোনোবাই কাঢ়ি লৈ গুচি যায়, সেই জাতিটো বহুদিনলৈ জীয়াই নাথাকে। লাহে লাহে আমাৰ প্ৰজন্মত কৰ্মহীনতাৰ সংখ্যা বাঢ়িছে। আমি লাহে লাহে ক্ষেত্ৰবিলাক হেৰুৱাই পেলাইছোঁ। আমাৰ অধিকাৰ কাঢ়ি লৈ যোৱাৰ উপক্ৰম ঘটিছে। অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনে অসমীয়া জাতিৰ বীৰত্বক এই শতিকাত দেখুৱাই দিছিল আৰু এই কাৰ্য উপলব্ধি কৰিছিল যে যদি অসমীয়া জাতিটোক যদি নিশেষ কৰিব লাগে, তেতিয়াহ'লে অসমীয়া জাতিটোৰ ভাষিক সত্তা, অসমীয়া জাতিটোৰ সাংস্কৃতিক পৰম্পৰা নিশেষ কৰিব লাগিব। আৰু তাৰ পিছত এই জাতি আৰু জাতি হৈ নাথাকিব। গতিকে আমি আমাৰ ঘৰবোৰত, আমাৰ সমাজখনত, আমাৰ কাৰ্যবোৰত আমি লাহে লাহে
এই কথাবোৰ প্ৰতীয়মান কৰিব ধৰিছোঁ। যোৱাকালি আমি লাচিত দিৱস পাতিলোঁ, লাচিতৰ হেংদাঙৰ কথা ক'লোঁ। লাচিতে আমাক বিদেশীক খেদি বিদেশী মুক্ত কৰি আমাক স্বাধীনতা দিছিল, বিদেশী সমোলঞ্চে নিষেধ কৰিছিল। আৰু আজি আমি লাচিত বৰফুকনৰ কথা কৈ আমি হুৰে হুৰে আমি বিদেশী সত্তাক আমি আগবঢ়াই আনি আমাৰ জাতীয় জীৱন নিষেধ কৰিব ধৰিছোঁ। আপোনালোক সকলোলৈকে এই পবিত্ৰ অনুষ্ঠানটিৰ এই বিশাল বছৰবিলাকত কৰা জ্ঞান বিলোৱা পোহৰ এই সকলোখিনিৰে সৈতে মই আপোনালোকক কৃতজ্ঞতা জনাইছোঁ। আৰু মই নিজেও কৃতজ্ঞ হৈছোঁ যে এনেকুৱা এখন ঐতিহ্যমণ্ডিত পুৰণা শিক্ষানুষ্ঠানৰ এক সভাত মই আপোনালোকৰ সন্মুখত থিয় হৈছোঁ। মই খুব উৎসাহ আৰু উদ্বেগেৰে মই গুৱাহাটীৰ পৰা ইয়ালৈ আহিছিলোঁ। মানুহ মই ভাল পাওঁ, মানুহৰ মই সন্ধান কৰোঁ। মানুহৰ জীৱনকালে পৃথিৱীৰ সভ্যতা আৰু সাংস্কৃতিক বিজ্ঞান বাটৰ ধ্বনি প্ৰতিধ্বনিৰে ই প্ৰতিনিয়ত জাগ্ৰত কৰি থাকে। আৰু সেই মানুহৰ সন্ধান যুগে 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 মানুহৰ পৃথিৱী কৰে, মানুহৰ সন্ধান সকলো মানুহৰ কাৰণে জীয়াই থকা মানুহৰ সমদল সমদল সমস্ত মহাপুৰুষসকলৰ জ্ঞান পৰিমাণ আমি মানুহৰ অকল ভূগোলে এটা জাতি বিষয় নিদিয়ে, ভূগোলবিহীন জাতি এটা ইতিহাসৰ পৰিহাসে মাত্ৰ। মানচিত্ৰ একো জাতিৰ প্ৰতীক নহয়। ভূগোল আৰু বুৰঞ্জীয়ে দুয়োটাই তাকৰ শালেৰে গোহালি দ্বীপ আৰু পানী ইটো সিটোৰ সমানুপাতিক নহ'ব পাৰে, কিন্তু ইটো সিটোৰ পৰিচয়। এতিয়া ভূগোল আৰু বুৰঞ্জী ইয়াৰ বুকুৰ মাজত থকা উত্তপ্ত ৰংখিনি, উত্তপ্ত উষ্ণতাত টিকি থকা জীৱনৰ সঞ্জীৱনী, এই সকলোবোৰ থাকে। কিছু দি থৈ যায়, কিছু নমস্তুতে আত্মজ্যোতি প্রদীপ্তায় ব্রহ্মজ্যোতি নমস্তুতে দীপ্তায় গুরু জ্যোতি নমস্তুতে। আমাৰ বিশ্বনাথ গাঁওবিলাকত এনেকুৱা এটা অৱস্থা। তেতিয়া মোক কৈছিলে যে আমিও এনেকৈ গাম বুলি ভাবিছোঁ। শুনা শুনা হবা হদ হবা হদ শুনা শুনা হয়া
সলমান খান, শাহৰুখ খান আৰু আমিৰ খান তাকে দেখি আপি নাখায় কিবা খুজে যাম হে এই মাৰিব লাগিব নেকি ভাবিছে। সিদিনা এজনী আইতাই মোক কৈছে আমাৰ গাঁৱত অলপ বিয়ানাম চিয়ানামবিলাক আছে, কিন্তু আজিকালি চহৰ অঞ্চলত, চহৰৰ কাষৰ অঞ্চলততো নোহোৱা হৈছে। আমাৰ বিয়াৰ সময়ৰ গানবিলাক বেলেগ আছিল বাবা, আমাৰ পানী তোলা গান বেলেগ আছিল, শ্ৰাদ্ধৰ গান বেলেগ আছিল, আৰু দৰা আহি কলপুলি পোৱাৰ লগে লগে গান বেলেগ আছিল। আজিকালিতো এইবিলাক নোহোৱাই হ'ল। আমাৰ সময়ত বেলেগ আছিল, এতিয়া আমিও অলপ মডাৰ্ণেই হ'ব লাগিব নেকি, আমাৰো গান চান নুশুনা হৈছে। সেইকাৰণে মই এটা কৈছোঁ, এই আমাৰ এই জুবিনৰ গানবিলাককে আমি অলপ বনাওঁগৈ নহ'লে। সেই আইতাজনী কৈছে বোলে কি গান, তেতিয়া কৈছে এই আমি এনেকৈ গাইছিলোঁ, শিৱগ খাৰু বজাইছে শহুৰৰ চোতালত কন্যা ভিক্ষা মাগিছে। আমি এতিয়া সেইবিলাক গাড়ী নহ'ব নেকি বাবা, আমি এনেকৈ গাম বুলি ভাবিছোঁ। শিৱগ খাই আহিছে দম্বাৰু বজাইছে চোতালতে নহ'লে নুশুনে বুলি আছে। গতিকে সকলোকে মই আহ্বান জনাইছোঁ, আমাৰ থলুৱা গীত মাত কথা এইবিলাক আমি পাহৰিলে আমি অসমীয়া হিচাপে জীয়াই থাকিব নোৱাৰিম। সকলোলৈকে আমাৰ গাঁও ভূঞত এতিয়াও আছে, আৰু যাতে প্ৰকট হৈ প্ৰচাৰ হয় প্ৰসাৰ হয় তাৰে মই কামনা কৰিছোঁ। অৱশেষত আৰু এটা মই নিজৰ কথা কওঁ। এজনী ছোৱালীৰ প্ৰেমত মই পৰিছিলোঁ। মোৰ প্ৰেম কাহিনী এটা কৈ যাওঁ। ছোৱালীজনীৰ নাম আছিল চেনী চম্পা। চাই থাকোঁ, কথা পাতিলে পাতিয়ে থাকোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ সেইটো মোৰ বা কিন্তু হাঁহি থাকক, খালি চেপি হাঁহিলে বৰ ভাল নহয় বুলি কয়। চেপি হাঁহিব নালাগে, খুলি 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 হাঁহিব লাগে বুলি কয়। এনেকৈ হাঁহিলে ভাল বুলি কয়। হাততালি লাগে আমাৰ, ভালো থাকক।